হাই ফ্ৰেণ্ডছ, দিছ ইজ জয়ন্ত অসম। সুৱদি অসমৰ সমূহ বন্ধু বান্ধৱীলৈ সশ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ। অসমীয়া পটভূমিত আপোনালোকে জানে গছ গছনি চৰাই চিৰিকটি ফল মূল সকলোৰে লগত এটা সম্পৰ্ক আছে আৰু সেই সম্পৰ্কৰ এক তথ্যচিত্ৰ আপোনালোকক জীৱন্ত তথ্যচিত্ৰ দাঙি ধৰিছোঁ। এই আপোনালোকে কি দেখিছে হাতত, এই মানে দেখাই দিয়ক। এইটো হাতত দেখিছে এটা নিশ্চয় বগৰী। এই বগৰীটোৰ লগত এয়া দেখিছে আমাৰ হাতুম পুৰুষে সংস্কৃতি ধৰি ৰাখিবলৈ জেৰুৱাত ধৰি আছে এজন আমাৰ ইতিমধ্যে খুৰা এটা গান গাব আৰু গানটো আপোনালোকে বগৰীটো এয়া ধৰি আছে। বগৰীৰ লগত যিটো অসমীয়া আন্তঃগাঁথনিৰ মাজত সোমাই যিটো মই কৈছোঁ চৰাই চিৰিকটি গছ লতা সকলোৰে লগত সম্বন্ধ থকাকৈ এক মানে গান হওক কিবা হওক প্ৰত্যেকৰ লগত এক নিবিড় সম্পৰ্ক থাকে মানুহৰ, আৰু সেই নিবিড় সম্পৰ্কৰ মাজত এটা বিহু গান গাব এই বগৰীৰ সৈতে। খুৰা আপোনালোকৰ গানটোৱে আৰম্ভ কৰিব চাওক। ষ্টাৰ্ট। এই বগৰীটো সামকৈ লৈ মই গাইছোঁ। কৃষ্ণ নিমখ জলকীয়া বালিয়া বগৰী মই পাৰি দিম তুমি খাবা বুটলি। ধুনীয়া। তাৰ মাজত থাকিব চেনাই হাঁহি আৰু ধেমালি, হাঁহি আৰু ধেমালি। নিমখ জলকীয়া বালিয়া বগৰী মই পাৰি দিম তুমি খাবা বুটলি। তাৰ মাজত থাকিব চেনাই হাঁহি আৰু ধেমালি, হাঁহি আৰু ধেমালি। মই যাওঁ দেই। ইমান সুন্দৰ গান, অসমীয়া গ্ৰাম্য পটজীৱনৰ যি সুন্দৰ গান। সঁচাকৈ ক'বলৈ গ'লে এক অসমীয়া আপুৰুগীয়া সংস্কৃতিত সঁচাকৈ অসমীয়া কিমান চহকী ইয়াতে ওলাই পৰিছে। এটা জীৱন্ত গান। এই জীৱন্ত গানটোৰ ভিতৰত মানে কি সোমাই আছে আপোনালোকে দেখিছে। মৰম স্নেহ, অসমীয়া জীৱনৰ মৰম স্নেহ, তাৰ মাজত গছ লতা চৰাই চিৰিকটি ফল মূল ইত্যাদিকে ধৰি এক সুন্দৰ সৃষ্টিৰ মাজেৰে গানটো গাই থৈ গ'ল খুৰাই। তেখেতলৈ ভৱিষ্যত জীৱনৰ উজ্জ্বল কামনা কৰি মই জয়ন্ত অসম বিদায় লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। সুৱদি অসমৰ সকলো ৰাইজলৈ সশ্ৰদ্ধাৰে প্ৰণাম জনাই ভিডিঅ'টোৰ পৰা আঁতৰি গৈছোঁ। জয় শ্ৰীৰাম। সবাৰো কৰিবা উন্নতি সাধন।